আমাৰ সংকটৰ কাৰণে দুৰ্গাদাস বড়ো ডাঙৰীয়ে কিয় চিন্তা কৰিছে তেখেতে নিজৰ কাৰণে চিন্তা কৰক আমিতো আৰু মানে সৰু ল'ৰা ছোৱালী নহয় কি আমি নিজৰ সংকটটো বুজি নাপাম বা নিজৰ ভাল বেয়াটো বুজি নাপাম সংকটটো কিহৰ কাৰণে আহিব আমাৰ নিজৰ মা দেউতাৰ কাৰণে ৰাইজৰ কাৰণে কাম কৰিবলৈ আহিছো তাৰ কিহৰ সংকটৰ কথা আছে বিপিএফৰ দিনতে সংকট আছিলে মানুহ ঘূৰিব নোৱাৰা আছিলে বোমা ফুটিছিলে জাতিগত সংঘৰ্ষ হৈছিলে গুলি ফুটিছিলে কিডন্যাপ হৈছিলে ইটো সংকট নাছিলে ইতেহে সংকট আছে ৰাজনীতিক সংকটটো কোনে ভয় কৰে তেখেতে ভাবিছে নেকি মৃত্যুলৈকে এমএলএ হৈ থাকিব ৰাজনীতিটো আহিব যাব কিন্তু সমাজৰ কাম কৰাৰ কাৰণে যেটো কমিটমেন্ট হিটো আমাৰ আছে এই কাৰণে 4টা বছৰত আজি শান্তি ঘূৰি আহিছে সবে নিৰাপত্তা পাইছে প্ৰত্যেকটো জনগোষ্ঠীৰ ভিজন ডকুমেন্ট বনাইছো যি জনগোষ্ঠীৰ লগত কেতিয়াবা মোৰ আলোচনাও হোৱা নাই এই জনগোষ্ঠীৰ কাৰণে ভিজন ডকুমেন্ট বনাইছো মাৰ্চ মাহত প্ৰত্যেকটো জনগোষ্ঠীৰ কাৰণে বাজেট বনাম ইটো ৰাজনীতিৰ লগত লিংক নাই ভোট দিয়া নিদিয়াৰ লগত লিংক নাই বিটিআৰ অঞ্চলত স্বাধীনতাৰ পিছত আৰু আগত বসবাস কৰা জনগোষ্ঠীবিলাকৰ ভাষা সংস্কৃতি পৰিচয় অস্তিত্ব জীয়াই ৰাখাটো বৰ্তমান চৰকাৰৰ টাৰ্গেট আৰু মই নিজে এজন সংগ্ৰামী হিচাপে এই কথাখিনি বুজি পাওঁ এই কথাবিলাক দুৰ্গাদাস বড়োই বুজি নাপাব তেখেতৰ কোম্পানীয়ে বুজি নাপাব গতিকে আমাক আৰু এইটো কিবা বিপদ আহিছে কিবা আহিছে ভয় খুৱাই আৰু দুৰ্গাদাস বড়োই আৰু আমাক কি কৰিব পাৰিব